আজি দুপৰীয়াৰ ভাত সাজ দেই ৰাইজসকল, দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক। এয়া হৈছে কাচকল যে, কাচকলৰ এইটো ফ্ৰাইটো, আৰু এইটো বেঙেনা ফ্ৰাই, আৰু এইটো চাটনি মানে ধৰি লওক পদুনা আছে, ইয়াত লাই শাক আছে, এনেকৈ মিক্স আৰু নৰসিংহ পাত আছে, গোটেইখিনি মিক্স এইটো এটা চাটনি। আৰু এইটো হৈছে তিয়ঁহ কুটি ধুনীয়াকৈ বনাই দিছে চালাডৰ নিচিনা, দালি, এয়াই আৰু দুখীয়াৰ কপাল সুদা সুদা ভাত। দিয়ক খাই লওঁ আৰু দেই। আমাৰ কপালত মাছ মাংস খুব কমেই থাকে, টকা পইচা যিহেতু নাই। কেতিয়াবাহে টকা পইচা, কেতিয়াবা হাতত থাকিলে মাছ মাংস অকণমান আমি খাওঁ আৰু সদায় নাপাওঁ। কৃষ্ণ। নেমুটো লাগেই মোক। এইটো যিটো বেঙেনাটো, এইটো লোকেল বেঙেনা, আমাৰ ঘৰতে হোৱা বেঙেনা। এইটো বহুত মজা লাগে খাই। আৰু বেঙেনাটো যিটো কালাৰটো নহয়, বগা বেঙেনা। এইটো হৈছে কাচকলৰ ফ্ৰাইটো, মজা। আৰু এইটো যিটো তিয়ঁহটো যে আমাৰ ঘৰৰে, কিনি অনা নহয়, আমাৰ ঘৰতে। চাটনি মজা। চাটনিটো বেছি মজা লাগিছে। লোকে কিছুমান খোৱাৰ ভিডিঅ' দিয়ে, মাছে মাংসই কণী একে কাঁহীখন বিয়পি থাকে। আমাৰ ভাগ্য লাগিব। চাটনিকণ কিন্তু ক'বলগীয়া দেই, মজা চাটনি হৈছে। যেনি গৈছে কৈ গৈছে। ভাত কেইটামান বেছিয়ে দি দিলে, এইকেইটা নাখাওঁ। ভাত খোৱা ভিডিঅ' বনালোঁ বুলি ৰাইজসকল বেয়া কমেণ্ট যাতে নামাৰে দেই। দেখিছে নহয় কিমান ভাত খাওঁ, গম পাইছে। বেছি নাখাওঁ, কমাই বেলেগৰ নিচিনা সোপা সোপিকৈ একে এগাল নভৰাওঁ। খুব মজা লাগিছে। যিমান পাৰে ঘৰৰ বস্তু ঘৰত কৰি, নিজে কৰি, শাক পাচলিৰ পৰা আদি কৰি, তিয়ঁহ চিয়ঁহ হাবি জাবি ৰঙালাও চঙলাও এনেকৈ ঘৰত নিজে কৰি খাব পাব লাগে। তাৰ সোৱাদটো বহুত বেলেগ হয় কিনি খোৱাৰ বস্তুতকৈ। হয়নে নহয় কমেণ্ট কৰি জনাব। কিনাৰ যিবোৰ বস্তু সাৰে একদম নধৰা হৈ থাকে, কেঁচা বস্তু এটা আপুনি আগদিনা আপুনি বজাৰৰ পৰা আনিবচোন, পিছদিনা একেবাৰে লেৰেলি থাকিব। কাৰণটো কি জানে, সেই সাৰৰ ওপৰতে তাজা হৈ থাকে। যেতিয়া শুকাই যাব গোটেই ৰাতিটোৰ ভিতৰতে, শেষেই কাৰবাৰ।
কিন্তু আমাৰ ঘৰৰ লোকেল বস্তু এটা আপুনি আনি থকচোন 2-3 দিনলৈকে একোৱেই নহয় পদুনা চাটনিকণ এইকণ যে মজা লাগিছে চেলেকি চেলেকি খাবলৈ মন গৈছে নেমুটোকো নিমখ নিদিলে চুবাই দিওঁ এনেকৈ ৰ মজা হৈ গৈছে আৰু ৰাইজসকল কেনে পাইছে জনাবলৈ নাপাহৰিব দেই ভিডিঅ'টো চাই আকৌ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব লগতে ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ